ইয়াৰ প্ৰতিক্ৰিয়া প্ৰদান কৰিছোঁ। এইটো আৰু মই দুগুণাই মই মন্তব্য দিব বিচৰা নাই। জাতীয় সংগঠন, জাতীয়তাবাদ, জাতীয় সত্তাক লৈ উপেন ব্ৰহ্মৰ লিভ এণ্ড লেট লিভ যি আদৰ্শ, সেই আদৰ্শক লৈ জাতি গঠনৰ কাৰণে মই কাম কৰি আছোঁ, নিয়োজিত হৈ আছোঁ। আৰু যেতিয়ালৈকে মই জাতিৰ স্বাৰ্থত, জাতি সেৱাত মই কাম কৰি আছোঁ, ৰাজনীতিক পৰিৱেশ পৰিস্থিতিত মানে বিভিন্ন চৰ্চা আহিব পাৰে, বিভিন্ন কথা বতৰা হ'ব পাৰে, সেইটো কেতিয়াবা কেতিয়াবা চলে। আৰু সেইটো লৈ মই কোনো তেনেকুৱা চিন্তা কৰা নাই আৰু সেইটো প্ৰাসংগিক নহয় বুলি মই ক'ব বিচাৰোঁ। কাৰণ মই এতিয়া এপছুৰ সভাপতি বা এপছুৰ সক্ৰিয় কৰ্মী হিচাপে মই দায়িত্ব লৈ পেলাই মই কাম কৰি আছোঁ। আৰু ইয়াৰ ভৱিষ্যতে কি হ'ব সেইটো ভৱিষ্যতে দেখা যাব, এই কথাটো মই স্পষ্ট কৰিলোঁ। যিটো ওলাইছে বিজেপিত যোগদান কৰিব, এইটো এটা অপপ্ৰচাৰ নেকি? মই একো মন্তব্য দিব বিচৰা নাই। মই সেইটোহে কৈছোঁ যে জাতীয়তাবাদ, জাতীয় সত্তা, জাতি সেৱাৰ কাৰণে মই সদায় কাম কৰি যাম, কাম কৰি আছোঁ। আৰু এইবিলাক চৰ্চা আলোচনা বিভিন্নজনৰ ওপৰত হয়, ওপৰতো হৈছে। সমাগত BTC বা বিধানসভাৰ নিৰ্বাচন আছে, এনেকুৱা স্পেকুলেশ্যনবিলাক কেতিয়াবা কেতিয়াবা আহে। ইয়াৰ কাৰণে মই আৰু এইটো মানে বহলাই পেলাই মই মন্তব্য দিব বিচৰা নাই। মোৰ কথাখিনি এইটোৱে যে জাতি আৰু জাতি সেৱাৰ হকে, জাতিৰ স্বাৰ্থত মই কাম কৰি আছোঁ, কাম কৰি যাম। আৰু যেতিয়ালৈকে মই দায়িত্বত আছোঁ, নিষ্ঠা সহকাৰে মই দৃঢ়তাৰে জাতি সেৱাৰ কাৰণে আৰু সকলো জাতি জনগোষ্ঠীৰ মংগলৰ বাবে একেলগে আমি কাম কৰিম।